गोविंद बसुमतारी आरो सानजारां होनाय मेम'रेन्डामजोंसो इभिक्सनआ जादों। प्रमद बर'आ इभिक्सननि नटिस हरबाय थानायखौ जों माब्लाबाबो गनाया। 2024 मायथाइनि ल'कसभा बिसायख'थिखौ बिपिएफ दोलोआ हारसिङैनो गेलेगोन। 2008 চনত প্ৰদ্যুৎ বৰা বুলি এজন কোনোবা ব্যক্তিয়ে কেছ কৰিছিল। এই কেছ হিচাপে হৈছে এই 2012 যিটো ৰেজিষ্টাৰ হৈছে সেইটো হ'ল গোবিন্দ বসুমতাৰী আৰু সানজাৰাং এই দুজনে দিল্লীত যাই পেলাই মেমৰেণ্ডাম দিছে প্ৰাইম মিনিষ্টাৰ অফিচত। প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা ডাইৰেক্ট দিছপুৰক জনাই দিছে প্ৰমোদ বড়ো চৰকাৰে আজিৰ দিনত ইলেকশ্যন নটিচ দি আছে। সেইটো আমি কোনো পক্ষেও মানি ল'ব নোৱাৰে। 2024 যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত বিপিএফ দলে অকলে খেলিব, কোনো দলৰ লগত মিত্ৰতা নকৰিব। दिनै क'क्राझार जिल्लानि सालाकाटि ब्लक बिपिएफ दोलोनि बानजायनायाव दोलोनि मेलाव बिटिसिनि बारग' गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा बाहागो लानानै बिपिएफ दोलोआ गोख्रों जाबाय। फैगौ 2024 मायथाइनि ल'कसभा बिसायख'थिखौ दोलोआ हारसिङैनो गेलेगोन आरो बेनि थाखाय सालाकाटि ब्लकनि बुथ कमिटिजों लोगोसे गासैबो साखाफारा होनना बुङो। बिटिआरआव इभिक्सननि नटिस फैनाया थांनाय 2008 मायथाइनि प्रद्युत बरानि केस होनाय, 2012 मायथाइयाव गोविंद बसुमतारी आरो सानजारां मोना दिल्लीयाव थांनानै गाहाय मन्थ्रिनो मेम'रेन्डाम होनायनि थाखायनो जादों। प्रमद बर'नि सोरखारा इभिक्सननि नटिस हरबाय थानायखौ जों मानिनानै लाया। इभिक्सन खालामोब्लाबो सानसेनि उनावनो बे जायगायाव थानायनि राहाखौ खालामफिनगोन होननानै बिटिसिनि बारग' गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। সালাকাটি ব্লক কমিটিৰ আজি মিটিং হৈছিলে। এই মিটিঙত বহুত আলোচনা হৈছে। সালাকাটি ব্লক হিচাপে যেনেকুৱা প্ৰেজেণ্টেশ্যন দিছে আজি এই মিটিঙত বিভিন্ন জাতি জনগোষ্ঠী আহিছে আৰু সকলো চেলক লৈ পেলাই আলোচনা কৰিছে। খুব ভাল লাগিছে। মুঠতে সালাকাটি ব্লক হিচাপে আগন্তুক যিটো MP ইলেকশ্যন ইয়াত খুব ভাল ফলাফল দিব পাৰিব বুলি মই অনুমান কৰিছোঁ। তেওঁলোক আমাৰ বিপিএফ দলৰ সিদ্ধান্ত মৰমে ইহঁতে মিটিং কৰি আছে। প্ৰাইমাৰীসকলৰ তৰফৰ পৰা যিটো মেম্বাৰশ্বিপ ড্ৰাইভৰ কথা বা বুথ কমিটি বনোৱাৰ কথা এইবিলাক সম্পূৰ্ণ হৈছে বুলি মই গম পাইছোঁ। সালাকাটি ব্লক কমিটিটো খুব ভাল, চেম্বলটো খুব ভাল সালাকাটি ব্লক হিচাপে। এতিয়া আমি আগন্তুক নিৰ্বাচনত আমি স্পষ্টকৈ জনাই দিছোঁ সালাকাটি ব্লক কমিটিক যে আমি 2024 যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত বিপিএফ দলে অকলে খেলিব, কোনো দলৰ লগত মিত্ৰতা নকৰিব। এইখিনি কথাটো মই স্পেচিফিক জনাই দিলোঁ। আৰু সালাকাটি ব্লক কমিটিৰ আমাৰ প্ৰাইমাৰী লিডাৰ বা মেম্বাৰসকলক এই কথাও জনাই দিছোঁ মই যে আমি কোনো পক্ষেও যিটো প্ৰমোদ বড়ো চৰকাৰে আজিৰ দিনত ইলেকশ্যন নটিচ দি আছে সেইটো আমি কোনো পক্ষেও মানি ল'ব নোৱাৰে আৰু আমি এইটো প্ৰটেষ্ট কৰিছোঁ। আৰু সঁচাকৈ যদি ইলেকশ্যন কৰে তেতিয়াহ'লে আমি নেক্সট ডে যাই পেলাই এই অঞ্চলত আকৌ বহাই দিবৰ কাৰণে আমি ব্যৱস্থা কৰি দিম। মুঠতে বিশেষ কৰি মুছলিম সম্প্ৰদায়ৰ ওপৰত এই ইলেকশ্যন নটিচটো গৈ আছে, স্পেচিয়েলি মানে মুছলিম সম্প্ৰদায়, বেলেগ সম্প্ৰদায়ৰ ওপৰত এনেকুৱা দিয়া নাই। আৰু আমি চৰকাৰ অহাৰ পিছত মাটিৰ পাট্টাটো কেনেকৈ প্ৰদান কৰিম সেই কথাটো মই আজি সালাকাটি ব্লকৰ আমাৰ প্ৰাইমাৰীসকলক মই জনাই দিছোঁ যে যদি চৰকাৰ আহে 2025 তেতিয়াহ'লে আমি যিমান খাছ লেণ্ড বা একচনীয়া বা বিজয়া এইবিলাকত যিমান মানুহ বহি আছে সেইবিলাক যিটো মাটিৰ অধিকাৰটো বিটিচিত ট্ৰেন্সফাৰ কৰা হৈছে সেই হিচাপত বিটিচিয়ে নিজাববীয়া মাটিৰ প্ৰদান কৰিব পাৰে বুলি মই জনাই দিছোঁ। সেইখিনি কথা। 2008 চনত প্ৰদ্যুৎ বৰা বুলি এজন কোনোবা ব্যক্তিয়ে কেছ কৰিছিল। এই কেছ হিচাপে হৈছে এই 2012 যিটো ৰেজিষ্টাৰ হৈছে সেইটো হ'ল গোবিন্দ বসুমতাৰী আৰু সানজাৰাং এই দুজনে দিল্লীত যাই পেলাই মেম'ৰেণ্ডাম দিছে প্ৰাইম মিনিষ্টাৰ অফিচত। প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা ডাইৰেক্ট দিছপুৰক জনাই দিছে যে এনেকুৱা আছে বোলে, সেইটো কি কৰি আছে আপোনালোকে, একো কৰা নাই কিয়? সেই হিচাপত এই দিছপুৰে আকৌ বিটিচি চৰকাৰক জনাই দিছে যে এনেকুৱা কমপ্লেইন আহিছে, সেইটো কেনেকুৱা। কেছ ৰেজিষ্টাৰটো আমাৰ ফালৰ পৰা হোৱা নাই, আমি কৰা নাই, মোৰ এপ্ৰুভেল নাই, কিন্তু গোবিন্দ বসুমতাৰী আৰু সানজাৰাঙে সেইটো দিছে। আৰু ইয়াততো চহী মেলা মানুহৰ আছে, আমাৰ লগত হাতত আছে। এতিয়া মই এইটো যদি বেছি কৈ পেলাই কিবা কৰি থাকে তেতিয়া এই পেপাৰটো মই ওলাই দিম, খাৰ চহী আছে। 2019 চনত ছাৰ
17,000 পৰিয়ালক উচ্ছেদ কৰিব লাগে। এইবিলাক মোৰ নহয় ৰে, এইবিলাক মোৰ নহয়, এইবিলাক প্ৰমোদ বড়োৰে লগত যোনে আছে এতিয়া গোবিন্দ চানজানা ইহঁতেতো আছে, ইহঁতেতো কৰি আছে, এইবিলাক প্ৰমাণ পত্ৰ আছে। মই কৈছোঁ BTC চৰকাৰৰ পৰা মই এপ্ৰুভেল কৰি পেলাই দিয়া এইবিলাক উচ্ছেদ অভিযানৰ নটিচ নহয়, মোৰ এপ্ৰুভেল নাই। মানে 2019 আপোনাৰ চৰকাৰ থকা বুলিয়ে কৈছিল। 2019 মই চৰকাৰত থাকিব লাগিছিল, কিন্তু মোক 2019 বিজেপিয়ে BPF-ক নালাগে বুলি UPPL-ক লৈ পেলাই কাম কৰি আছে। কোনোবা অফিচাৰে যদি কিবা কিবি কৰিছে এইটো মই নাজানো, কিন্তু মোৰ এপ্ৰুভেল নাই, কথা এইটোৱেই। কমলবোৰৰ হাতত কি তথ্য আছে এইটোৱেই, আপোনালোকে যিটো কৈছে সেইটোৱে, কিন্তু ইহঁতে যে দিছে এই প্ৰমাণ পত্ৰটো আপোনালোকৰ হাতত আছে, মোৰ লগতহে আছে দেই।